হেল্ল' গাইজ, সকলো ভালে আছেনে? মই আজি মগুমাহ তিয়াইছিলোঁ। কেনেকৈনো গজালি আহে আপোনালোকক দেখাম। আৰু গৰমৰ যিহে বতৰ, মানে ঘৰত মগুমাহ তিয়াই গজালি অহাটো খালে অতি উত্তম, মানে বহুত কাৰণত ভাল। আৰু বজাৰৰ পৰা কিনাবোৰ যে কিমান মছলা মিলাই দিয়ে, কেতিয়া কি কথা তিয়াই আমিতো একো নাজানো নহয়নে? এইখিনি মগুমাহ মই তিয়াইছিলোঁ, এয়া মাৰ্কিন কাপোৰত এয়া বান্ধিলোঁ। পিছদিনা দেখিলোঁ গজালি ওলাই গৈছে। এয়া দেখিছেনে? মাৰ্কিন বগা কাপোৰত এয়া পিছত উলিয়াই দেখিলোঁ ইমান ধুনীয়া লাগিছে যে দীঘল দীঘল গজালি এই মগুমাহকেইটা দেখিয়ে ভাল লাগিছে। আৰু ৰাতিপুৱা বিশেষকৈ পানীগিলাচ খাই চাহ খোৱাৰ আগত ইয়াৰ লগত বুট বা ড্ৰাই ফ্ৰুটছ যিয়ে নাথাকক লৈ পেলাই নিমখ অকণ লগাই আৰু আদা চাদা মিলাই খাবলৈ বৰ ভাল লাগে। আৰু মই ইয়াৰ লগত মিলাই খাইছোঁ, মানে কাবুলী বুটটো মোৰ একচুৱেলি আছিলে লগত, বুট আৰু আলমণ্ড আৰু পকা মিঠৈ আছিল বৰসভাৰ। এয়া মিঠৈৰ লগত খাই বহুত সোৱাদ লাগিল। অ'কে বাই, টাটা, আজিলৈ আহোঁ।